Sophia কবি রাসেল চৌধুৰী কবিতা পাঠ কৰিছে পাৰ্থপ্ৰতিম Sophia ছোৱালী এজনীক মই বেয়া পাওঁ মহানগৰৰ ছোৱালী এজনীক মই বেয়া পাওঁ যদিও তাইৰ চুলিৰ অৰণ্যত বিহু নাচিব পাৰে বতাহে ভাগৰ গুচাবলৈ মুখ গুজিব পাৰে আন্ধাৰে তাই হাঁহিলে নগৰত বৰষুণ নামে পিন্ধিব পৰা তাইৰ বুকু চাই এমাজনৰ 18বিধ প্ৰজাতি চৰাইৰ বিলুপ্তি ঘটিল ময়ো তাইৰ বাবে চকুত টোপনি বান্ধি পাৰ কৰিছিলোঁ ৰাতি কাৰণ তাইৰ কোমলতাত লাজ পাই হেলেনাই তথাপিও তাইক মই বেয়া পাওঁ ছোৱালীজনীৰ দৰে কোনো নহবা মই বেয়া পোৱা ছোৱালীজনীৰ নাম Sophia Sophiaৰ বয়স 3 বছৰ 14 ফেব্ৰুৱাৰী 2016 তাইৰ জন্ম তাৰিখ তথাপি Sophiaক মই বেয়া পাওঁ আৰ্কিমিডিছ থিয়ৰী কপাৰ্নিকাছ তত্ত্ব বাইলৰ বিধি নিউটনৰ গতিসূত্ৰ Sophiaই জানে থিয়ৰী অফ ৰিলেটিভিটি জানে পোহৰ আৰু কোৱান্টামৰ খেল তাই জানে বিশ্বক সলনি কৰা সমস্ত মতবাদ তথাপি Sophiaক মই বেয়া পাওঁ Sophiaই ৰাজনীতি বিজ্ঞান পঢ়ে Sophia গান গায় Sophia নাচে Sophia স্বাগতম জনাই জন্মদিনৰ সম্ভাষণ জনাই বিশ্বৰ মেধাৱীসকলৰ লগত আলোচনাত বহে Sophiaই ইন্টেলিজেন্ট পৰীক্ষাত 100 নম্বৰো লাভ কৰে তথাপি Sophiaক মই বেয়া পাওঁ মই বেয়া পোৱা ছোৱালীজনীৰ নাম Sophia কোনো Sophiaৰ দৰে নহবা